নমস্কাৰ ফ্ৰেণ্ড, ফিটনেছ হোম চেনেললৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ আছাম পুলিচ ফৰেন ট্ৰিবিউনেল 2019ত আহি যোৱা প্ৰশ্নসমূহ জিকে পাৰ্টটো আজি আলোচনা কৰিম। 42টা কুৱেশ্যন আছে। আপোনালোকে কিমানটা শুদ্ধকৈ কৰিব পাৰে মোক কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1, উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক কোনে অপহৰণ কৰিব পাৰে? অপশ্যন এ ভাৰতৰ প্ৰধানমন্ত্ৰী, অপশ্যন বি ভাৰতৰ মুখ্য ন্যায়াধীশ, অপশ্যন চি লোকসভাৰ অধ্যক্ষ, অপশ্যন ডি অভিযোগনামাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অভিযোগনামাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অপহৰণ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰত কেইডাল স্পক আছে? অপশ্যন এ কলা ৰঙৰ 24টা স্পক, অপশ্যন বি কলা ৰঙৰ 16টা স্পক, অপশ্যন চি নীলা ৰঙৰ 24টা স্পক, অপশ্যন ডি নীলা ৰঙৰ 16টা স্পক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নীলা ৰঙৰ 24টা স্পক। কুৱেশ্যন নম্বৰ 3, মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন এ 1950, অপশ্যন বি 1952, অপশ্যন চি 1976, অপশ্যন ডি 1971। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1976 চনত। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ আত্মা গাঁৱত থাকে বুলি কোনে কৈছিল? অপশ্যন এ বিনোবা দাস, অপশ্যন বি জয়প্ৰকাশ নাৰায়ণ, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি মহাত্মা গান্ধী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে একেলগে সমবেত হোৱা দুয়োটা সদনক কেতিয়া সম্বোধন কৰে? অপশ্যন এ প্ৰতি বছৰে, অপশ্যন বি লোকসভাৰ প্ৰতিটো সাধাৰণ নিৰ্বাচনৰ পিছত, অপশ্যন চি এ আৰু বি দুয়োটা, অপশ্যন ডি এ আৰু বি দুয়োটাৰে কোনোটোৱেই নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এ আৰু বি দুয়োটাই। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ সংবিধানত ভাৰতক বৰ্ণনা কৰে? অপশ্যন এ কনফেডাৰেশ্যন, অপশ্যন বি ফেডাৰেশ্যন, অপশ্যন চি ৰাষ্ট্ৰসংঘ, অপশ্যন ডি এইবোৰ কোনোটোৱেই নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰসংঘ। কুৱেশ্যন নম্বৰ 7, কোনটো মৌলিক অধিকাৰক ডক্টৰ বি.আৰ. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল? অপশ্যন এ ধৰ্মৰ অধিকাৰ, অপশ্যন বি শিক্ষাৰ অধিকাৰ, অপশ্যন চি সম্পত্তিৰ অধিকাৰ, অপশ্যন ডি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান সদস্যক লোকসভালৈ মনোনীত কৰিব পাৰে? অপশ্যন এ 2 জন, অপশ্যন বি 12 জন, অপশ্যন চি 14 জন, অপশ্যন ডি 7 জন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2 জন। কুৱেশ্যন নম্বৰ 9, লোকসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা কিমান? অপশ্যন এ 69 আৰু 30, অপশ্যন বি 79 আৰু 40, অপশ্যন চি 89 আৰু 50, অপশ্যন ডি প্ৰতিটো সাধাৰণ নিৰ্বাচনৰ পিছত ভিন্ন হয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 89 আৰু 50। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ উপৰাষ্ট্ৰপতিৰ মুৰব্বী কোন? কুৱেশ্যনটো উল্টাকে আহিছে। অপশ্যন এ লোকসভা, অপশ্যন বি ৰাজ্যসভা, অপশ্যন চি বিধানসভা, অপশ্যন ডি সংসদ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজ্যসভা। এইটো কুৱেশ্যনটো উল্টাকে দিছে। কুৱেশ্যন নম্বৰ 11, কি বুজায় আন্তৰ্জাতিক তাৰিখ ৰেখাই? অপশ্যন এ 0 ডিগ্ৰী দ্ৰাঘিমাংশ, অপশ্যন বি 90 ডিগ্ৰী দ্ৰাঘিমাংশ, অপশ্যন চি বিষুৱ ৰেখা, অপশ্যন ডি 180 ডিগ্ৰী দ্ৰাঘিমাংশ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 180 ডিগ্ৰী দ্ৰাঘিমাংশ। কুৱেশ্যন নম্বৰ 12, সূৰ্যৰ নিকটতম গ্ৰহটোৰ নাম কি? অপশ্যন এ পৃথিৱী, অপশ্যন বি মংগল, অপশ্যন চি বুধ, অপশ্যন ডি শুক্ৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বুধ গ্ৰহ। কুৱেশ্যন নম্বৰ 13, কোনটো গ্ৰহে সেউজীয়া পোহৰ নিৰ্গত কৰে? অপশ্যন এ বৃহস্পতি, অপশ্যন বি ইউৰেনাছ, অপশ্যন চি শুক্ৰ, অপশ্যন ডি নেপচুন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইউৰেনাছ। কুৱেশ্যন নম্বৰ 14, ভূখণ্ডীয় পানীৰ অৰ্থ কি? অপশ্যন এ কোনো এখন দেশত নদী আৰু হ্ৰদ আদি ৰূপত পোৱা পানী, অপশ্যন বি যি পানী অন্য দেশলৈ যোগান ধৰা হয়, অপশ্যন চি এখন দেশৰ উপকূলৰ ওচৰত অৱস্থিত সাগৰৰ পানী, অপশ্যন ডি অন্য দেশৰ পৰা সুৰক্ষিত পানী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এখন দেশৰ উপকূলৰ ওচৰত অৱস্থিত সাগৰৰ পানী। কুৱেশ্যন নম্বৰ 15, দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এ ইন্দোৰ, অপশ্যন বি মাউণ্ট আবু, অপশ্যন চি সোমনাথ, অপশ্যন ডি দ্বাৰকা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাউণ্ট আবুত দিলৱাৰা মন্দিৰ অৱস্থিত।
Question number 16. Ring of fire মানে কি? Option A Circum-Pacific Belt, Option B মধ্য মহাদেশীয় বেল্ট, Option C ভাৰত মহাসাগৰ বেল্ট, Option D আটলান্টিক মহাসাগৰ বেল্ট। শুদ্ধ উত্তৰটো হৈছে Option A Circum-Pacific Belt। Question number 17. ভগৱান বুদ্ধৰ আদি নাম কি আছিল? Option A দুশান্ত, Option B সিদ্ধাৰ্থ, Option C সমীৰ, Option D সিদ্ধান্ত। শুদ্ধ উত্তৰটো হৈছে Option B সিদ্ধাৰ্থ। Question number 18. কি ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগ হয়? Option A ভিটামিন A, Option B ভিটামিন B, Option C ভিটামিন C, Option D ভিটামিন D। শুদ্ধ উত্তৰটো হৈছে Option C ভিটামিন C ৰ অভাৱত স্কাৰ্বি ৰোগ হয়। Question number 19. তেজৰ দ্বাৰা পৰিবহন কৰা অক্সিজেনৰ অধিকাংশই হ'ল Option A প্লাজমাত দ্ৰৱীভূত, Option B পানীত দ্ৰৱীভূত, Option C হিমোগ্লোবিনৰ সৈতে বান্ধ খাই থাকে, Option D প্লাজমাত দ্ৰৱীভূত পদাৰ্থ হিচাপে আয়নিক ৰূপ। শুদ্ধ উত্তৰটো হৈছে Option C হিমোগ্লোবিনৰ সৈতে বান্ধ খাই থাকে। Question number 20. আইষ্টপ হৈছে একেটা মৌলৰ পৰমাণু যাৰ বিভিন্ন Option A নিউটনৰ সংখ্যা, Option B ইলেক্ট্ৰনৰ সংখ্যা, Option C প্ৰটনৰ সংখ্যা, Option D পাৰমাণৱিক সংখ্যা। শুদ্ধ উত্তৰটো হৈছে Option A নিউটনৰ সংখ্যা। Question number 21. জিনসমূহক সাৰ্বভৌমত্বমভাৱে বৰ্ণনা কৰা হৈছে Option A এমিনো এচিডৰ দীঘল একক শৃংখল, Option B এমিনো এচিডৰ দীঘল দুটা শৃংখল, Option C নিউক্লিক এচিডৰ দীঘল একক শৃংখল, Option D নিউক্লিক এচিডৰ দীঘল দুটা শৃংখল। শুদ্ধ উত্তৰটো হৈছে Option D নিউক্লিক এচিডৰ দীঘল দুটা শৃংখল। Question number 22. কোনে কৈছিল মানুহ ৰাজনৈতিক জন্তু? Option A সক্ৰেটিছ, Option B প্লেটো, Option C ডান্টে, Option D এৰিষ্টটল। শুদ্ধ উত্তৰটো হৈছে Option D এৰিষ্টটলে কৈছিল। Question number 23. কোনে কৈছিল শিশু হৈছে সাহিত্য কৰ্ম? Option A বিক্ৰম শেঠ, Option B জৱাহৰলাল নেহৰু, Option C ৰবীন্দ্ৰনাথ ঠাকুৰ, Option D অৰুন্ধতী ৰয়। শুদ্ধ উত্তৰটো হৈছে Option C ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল শিশু হৈছে সাহিত্য কৰ্ম। Question number 24. আত্মজীৱনী জীৱন্ত ইতিহাস কোনে ৰচনা কৰিছিল? Option A মাৰ্গাৰেট থেচাৰ, Option B বেনজিৰ বুট্টো, Option C মনিকা লুন্সকি, Option D হিলাৰী ক্লিন্টন। শুদ্ধ উত্তৰটো হৈছে Option D হিলাৰী ক্লিন্টন। Question number 25. ভাৰতীয় অৰ্থনীতি হৈছে Option A পুঁজিপতি, Option B সমাজবাদী, Option C মিশ্ৰিত, Option D ফেডাৰেল। শুদ্ধ উত্তৰটো হৈছে Option C মিশ্ৰিত। ভাৰতীয় অৰ্থনীতি হৈছে মিশ্ৰিত। Question number 26. ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ স্থান Option A গুৰুগ্ৰাম, Option B মুম্বাই, Option C কলকাতা, Option D চেন্নাই। শুদ্ধ উত্তৰটো হৈছে Option B মুম্বাই। Question number 27. প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন আছিল? Option A চিত্ৰচিন্তা, Option B ৰূপকোঁৱৰ, Option C অৰুণোদয়, Option D জোনাকী। শুদ্ধ উত্তৰটো হৈছে Option C অৰুণোদয় আছিল। Question number 28. মহাৰাজ ধীৰাজ নামেৰে কাক জনা গৈছিল? Option A ভাস্কৰ বৰ্মন, Option B সমুদ্ৰ বৰ্মন, Option C পুষ্য বৰ্মন, Option D ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে Option C পুষ্য বৰ্মন। Question number 29. গোল্ডেন লেংগুৰ ক'ত পোৱা যায়? Option A পবিতৰা, Option B লাওখোৱা, Option C চক্ৰশিলা, Option D পানীদিহিং। শুদ্ধ উত্তৰটো হৈছে Option C চক্ৰশিলাত গোল্ডেন লেংগুৰ পোৱা যায়। Question number 30. আহোম ৰাজ্যৰ সময়ত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? Option A বৃত্তাকাৰ, Option B আয়তাকাৰ, Option C বৰ্গক্ষেত্ৰ, Option D অষ্টভুজ। শুদ্ধ উত্তৰটো হৈছে Option D অষ্টভুজ আকাৰৰ আহোমৰ মুদ্ৰা আছিল। Question number 31. অসমৰ পৰা কিমান সাংসদ ৰাজ্য সভালৈ যায়? Option A 6 জন, Option B 7 জন, Option C 14 জন, Option D 12 জন। শুদ্ধ উত্তৰটো হৈছে Option B 7 জন সাংসদ ৰাজ্য সভালৈ নিৰ্বাচিত হৈ যায়। Question number 32. একশৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱে কোন ৰজাৰ সময়ত প্ৰতিষ্ঠা কৰিছিল? Option A চিলাৰায়, Option B নৰনাৰায়ণ, Option C ভাস্কৰ বৰ্মন, Option D বিশ্বসিংহ। শুদ্ধ উত্তৰটো হৈছে Option B নৰনাৰায়ণৰ সময়ত শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল।
কুৱেশ্যন নম্বৰ 33 শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল অপশ্যন এ ফুলেশ্বৰী অপশ্যন বি অম্বিকা কুঁৱৰী অপশ্যন চি মূলা গাভৰু অপশ্যন ডি কুৰংগা নয়নী শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অম্বিকা কুঁৱৰীয়ে শিৱদৌল নিৰ্মাণ কৰিছিল কুৱেশ্যন নম্বৰ 34 কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অমৃতপ্ৰভা কাৰ কন্যা আছিল অপশ্যন এ বুতি বৰ্মন অপশ্যন বি কল্যাণ বৰ্মন অপশ্যন চি ভাস্কৰ বৰ্মন অপশ্যন ডি বালা বৰ্মন শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বালা বৰ্মন আছিল কুৱেশ্যন নম্বৰ 35 ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্যৰ অন্তৰ্গত কাৰণ অপশ্যন এ আন ৰজাৰ লগত মিত্ৰতা অপশ্যন বি ভুল ব্যৱস্থাপনা অপশ্যন চি ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ অপশ্যন ডি লেপছৰ মতবাদ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লেপছৰ মতবাদ কুৱেশ্যন নম্বৰ 36 শালস্তম্ভ বংশৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল অপশ্যন এ ভুৱনেশ্বৰী অপশ্যন বি কামাখ্যা অপশ্যন চি মহামায়া অপশ্যন ডি মহাভৈৰৱ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভৈৰৱ মন্দিৰ কুৱেশ্যন নম্বৰ 37 উত্তৰ পূৰ্বাঞ্চলৰ শান্তি উদ্যান বুলি কাক কোৱা হয় অপশ্যন এ মিজোৰাম অপশ্যন বি মেঘালয় অপশ্যন চি ছিকিম অপশ্যন ডি ত্ৰিপুৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিজোৰামক কোৱা হয় কুৱেশ্যন নম্বৰ 38 কোন বছৰত গুৱাহাটীৰ প্ৰথমখন শৰাইঘাট দলং নিৰ্মাণ হৈছিল অপশ্যন এ 1960 চনত অপশ্যন বি 1962 চনত অপশ্যন চি 1963 চনত অপশ্যন ডি 1965 চনত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত শৰাইঘাট দলং নিৰ্মাণ হৈছিল কুৱেশ্যন নম্বৰ 39 ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক কিমানবাৰ পৰাস্ত কৰিছে অপশ্যন এ 5 বাৰ অপশ্যন বি 7 বাৰ অপশ্যন চি 9 বাৰ অপশ্যন ডি 2 বাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7 বাৰ ভাৰতে পাকিস্তানক পৰাস্ত কৰিছে কুৱেশ্যন নম্বৰ 40 ভাৰতে প্ৰথম অলিম্পিক গেমছত কেতিয়া অংশগ্ৰহণ কৰিছিল অপশ্যন এ 1900 চনত অপশ্যন বি 1904 চনত অপশ্যন চি 1912 চনত অপশ্যন ডি 1952 চনত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1900 চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰিছিল কুৱেশ্যন নম্বৰ 41 অলিম্পিক গেমছত কোনে ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল অপশ্যন এ গগন নাৰেং অপশ্যন বি অভিনৱ বিন্দ্ৰা অপশ্যন চি সুশীল কুমাৰ অপশ্যন ডি ৰাজ বিহাৰী শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অভিনৱ বিন্দ্ৰাই ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে 42 নম্বৰ কুৱেশ্যন হিমা দাসৰ উপনাম কি তো অপশ্যন আছে স্পীড কুইন অপশ্যন বি ডিং এক্সপ্ৰেছ অপশ্যন চি ট্ৰেক কুইন অপশ্যন ডি তুফান মেইল তো শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো অপশ্যন বি বুলি ডিং এক্সপ্ৰেছ বুলি হিমা দাসক আমি জানো তো চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈকে ইমানে আছিলে ধন্যবাদ